हेलो मो बंधु बान्धवी सकल गुड मर्निंग सकलोके आपनालोक केने आछे मैं एकदम भाले आछो बर्तमान मैं गई आछो मोर घर अभिमुखे और मोर लगत तेजपुर पा आरु जाबो लगत कोनोबा एजन चाइ थाকক भिडिओटी फ्रेंड्स আজি এতিয়া মই আহি পালোহি তেজপুৰ মিছন চাৰিআলি আৰু মই মিছন চাৰিআলি ৰখি আছো মই আপোনালোকক কৈছিলো যে মোৰ লগত আৰু কোনোবা যাব মিছন চাৰিআলি মানে তেজপুৰৰ পৰা আৰু তেওঁ আহি আছে আপোনালোকে ভিডিঅ'টি চাই থাকক তেতিয়া গম পাব মোৰ লগত কোন যাব এতিয়া আহি পালেহি लड़ाजन मानु ना मैं इन डाँगर लड़ा ना सर लड़ा पालेहि हल मोर भाईटी पालेहि एक खाई अहा नाছিলে कारण इते अलग खाई लले KFC जाम बास आसे ना चाओगे इते रद दिसे अलग स्वेटार टुटार तुली ललो अलग फ्रेश ललो जाऊँ बर्तमान मैं गाड़ी उठिलो बासत बहिलो मैं तेजपुर गहपुर जाम गहपुर बरंगाबाड़ी मोर घर आज अपना मैं देखा मोर घर एबार और लगते मा देउताको देखो इतना बहिलो और यार जाते लगे मोर 3 घंटा इतना अपना टाइम से 12टा पूरा 12टा बाजिसे सो जाए पाते और 3 घंटा लगे इतना बासखन ओलाले गम पाम मैं एक्जेक्ट टाइम केटा बजात पामगे बासखन यहाँ इतना हयतो आधा घंटा मान देरिके ओलाब पारे और भाईटी आछे मोर लगत क्या आनिब गई चिप्स टिप्स खाब कारण और সেয়াই বিহু বুলি ঘৰলে গৈ আছো বিহুৰ কি আয়োজন হয় সেইটো দেখুৱাম মই বেলেগ এটা মোৰ লগত আছো আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে কৰা নাই ভাইটি আহি পালেহি কিবা কিবি খাবলৈ কাৰণে আনিছে আমি যাওঁতে 3 ঘণ্টা যে লাগিব তেতিয়া আমি কিবা কিবি খাই যাব লাগিব বাকী ভিডিঅ'টি লাষ্টলৈকে কণ্টিনিউ কৰি চাই থাকক তেতিয়া গম পাব বাকীখিনি মানে কেনেকুৱা কি ঘৰখন মোৰ মা দেউতাহঁত দেখিব পাব চ' ভিডিঅ'টি শেষলৈকে চাই থাকিব এয়া মই আহি পালোহি মোৰ ঘৰ মই ডাইৰেক্ট আহি পেলাই মোৰ ঘৰটো একদম নেশ্যনেল হাইৱেৰ কাষতে পুৰা চাইডতে মই ডাইৰেক্ট তাতে নামি পেলাই আহিব পাৰোঁ আৰু এয়া চাওকচোন কি ধুনীয়া ফুল ফুলি আছে আমাৰ এয়া গোটেই মাৰ মানে চখ পুৰা ফুলি এইখনি হৈ মোৰ একমাত্ৰ ঘৰখন ঘৰত আহিছোঁ বাকী এইটো হৈ গ'ল আমাৰ আৰু ঘৰটো বেলেগ বেলেগ লাগিছে এয়া হৈ গ'ল মোৰ দাদা চাওক কাক তোমাকো দেখাইছোঁ হেৰি দেউতাকো দেখাইছোঁ ওচৰলৈ আহে হৈ গ'ল ভাইটিৰে মোৰে ৰুম এতিয়া আমি আহিলে ইয়াতে থাকোঁ মেক্সিমামখিনি সময় আৰু আপোনাক দেখাই আছোঁ আমাৰ বেলেগ এটা ৰুম এইটো হ'ল আমাৰ টিভি য'ত আমি টিভি চাওঁ আৰামত শুই ইয়াতে শুই আমি টিভি চাওঁ আৰু ভিডিঅ' চিডিঅ' বনাব লগা হ'লেও বনাওঁ এয়া মোৰ হৈ গ'ল ঘৰ এণ্ড নেক্সট এইটো হৈ গ'ল ড্ৰয়িং ৰুমটো য'ত চবতকৈ মৰমৰ বনাই থৈছে আৰু এয়া হৈ গ'ল আমাৰ ড্ৰয়িং ৰুম বাকী আগফালে দেখুৱালোৱে আপোনালোকক এয়া হৈ গ'ল আগফাল পেহী আহিছিলে পেহী গৈছে সেয়াই আজিৰ ভিডিঅ'টিৰ মেইন উৎস মোৰ ঘৰটো মাহঁতক দেখুৱালোঁ বাকী আৰু পিঠা চিঠা বনাইছে মই সন্ধিয়া দেখাম আপোনালোকক মই নেক্সট ভিডিঅ'টোত আপোনালোকে দেখা পাব বিহুৰ আয়োজন কেনেকৈ কৰা হৈছে চ'